हेलो फ्रेंड्स दीपाली लाइफस्टाइल भिडिओ आपलोक सकलोके स्वागतम जनाइছো और आज आमी आहि आसो बरा बजारলৈ बुली जत आछे कलकाता तो बरा बजारखन चाও बुलिও भाबिलो और केटामान बस्तु लम बुलिও भाबिलो तो आमी धुनियाके रातिपुवा उলাই आहिलो तो उलाई आहि पेলাই पाइ गलो बरा बजारत और बजार समार करी হৈ গল और ওচৰতে या দেখিছনে মিউজিয়ামটো আছিলে তো ভাবিলো তাতো আমি অকন সোমাই যাম তো সোমোৱা আগত ভাবিলো আমি ধুনিয়াকে গৈ পেলাই অকমান কিবা এটা খাই লওঁগৈ এতিয়া আমি ধুনীয়াকৈ বজাৰ সমাৰ কৰি আহি পেলাই বহি ল'লোঁ কাৰণ ইমান গৰমত আৰু ভোকো লাগি গৈছে তো আমি খাই ল'লোঁ তিনিওটাই ধুনীয়াকৈ তাৰপিছত আমি ওলাই আহিলোঁ আৰু দেখিছেনে ইমান ধুনীয়া ধুনীয়া ঘোঁৰা বগা ঘোঁৰা যে বহুত ভাল লাগে আৰু ওচৰতেতো ঘোঁৰা বহুত আছে তো আমি ইয়াৰ পৰা ওলাই আহি পেলাই পাইছোঁহি তো ফাইনেলি এতিয়া আমি ধুনীয়াকৈ টিকট কাটি ল'লোঁ ভিক্টোৰিয়া মেম'ৰিয়েল হলৰ তো আৰু আমি ধুনীয়াকৈ সোমায়ো গৈছোঁ ভিতৰলৈ আৰু দেখিছেনে আৰু দেখিবলৈও ইমান ধুনীয়া তো যিমানকণ পাৰোঁ আপোনালোকক দেখাম আৰু যে একদম মনটো ইমান ভাল লাগি গৈছে তো এইখন জেগা দেখিয়ে আৰু ইয়া ভিতৰৰ ভাগ তো ভিতৰৰ ভাগতো বহুত মানুহ অসংখ্য মানুহৰ ভিৰ হৈ আছে আৰু এতিয়া মই আছোঁ তলৰ মহলত তো তলৰ পৰা যাম ওপৰলৈ যিমানকণ পাৰোঁ দেখাই যাম আপোনালোকক যাৰ বাবে এই ভিক্টোৰিয়ালটো বনোৱা হৈছিল মহাৰাণী ভিক্টোৰিয়াল তো তেওঁ মই আপোনালোকক দেখাম তেওঁ মোৰ পিছ চাইডত আছে কিন্তু সম্পূৰ্ণকৈ দেখাব পৰা নাই মানুহ ধেৰ আছিলে কাৰণে তো মই ফটো লগাই দিম তো আপোনালোকে চাব মহাৰাণীগৰাকীক মেম'ৰিয়েলটো ক'ব গ'লে বহুত পুৰণা দিনীয়া বস্তু আছে ব্ৰিটিছসকলৰ দিনত তো চাই পেলাই বহুত ভাল লাগিছে মোৰ নিজৰ আৰু লগতে আপোনালোকেও চাই যাওক ভিক্টোৰিয়া মেম'ৰিয়েলটো তো ইয়াৰ পৰা ওলাই দিলোঁ কাৰণ ইয়াত মোবাইল এলাউড নাই তো সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰা ওলাই দিয়াই ভাল আপোনালোকক যিমানটো পাৰোঁ সিমানটো মই দেখাই গৈ আছোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই যাব এতিয়া ওপৰলৈ উঠি আহিলোঁ ওপৰৰ পৰা এই ভিউটো চবচোন ইমান ধুনীয়া লাগিছে আৰু এতিয়া আমি যাম ওপৰলৈ আৰু উঠি পেলাই বহুতখিনি চাবলগীয়া তো ওপৰতে চাইছিলোঁ
কৰি ধুনীয়াকৈ আগফালেদি সোমালোঁ যেতিয়া আৰু পিছফালেদি ওলাই আহিবলৈ দিয়ে। আমি চাই কৰি বাহিৰলৈ ওলাই আহিলোঁ আৰু ওচৰতে দেখিছে ইমান ধুনীয়া ধুনীয়া ঘোঁৰা বান্ধি থৈছে আৰু ভাবিলোঁ বাহিৰৰ চাৰিওকাষটো অকণমান আপোনালোকক দেখাই দিওঁ। আৰু ইমান গৰমত থাকিব নোৱাৰি চবেই এটা আইচক্ৰীম খাই ল'লোঁ। আৰু অকণমান দূৰ গৈয়ে দেখিলোঁ ধুনীয়া ধুনীয়া লকেট, তো ভাবিলোঁ লকেট এটা ময়ো বনাই লওঁ বুলি, তো লকেটটো ধুনীয়াকৈ বনাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। আৰু যিমানটো পাৰিছোঁ সিমানটো দেখাই গৈছোঁ আৰু দেখুৱাবলৈও চেষ্টা কৰিছোঁ। আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ইমানখিনি মোক ছাপোৰ্ট কৰাৰ কাৰণে। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তো আজিলৈ টাটা, বাই বাই।